কাহিনী এখন সিনেমাত থকা এটা ধুনীয়া কাহিনী এখন উপন্যাসত থকা এটা ভাল লগা কাহিনী যদি মই কওঁ আমিও এটা কাহিনী লৈ ফুৰিছোঁ বুলি আমাৰ মানুহৰ মাজতো কিছুমান কাহিনী আছে বুলি তেতিয়া আপুনি কি ক'ব প্ৰত্যেকজন ব্যক্তিৰ লগতে কিছুমান কাহিনী আছে সেই কাহিনীবিলাক কিছুমান নতুন কিছুমান পৃথক কিছুমান আমি কাৰোবাৰ আগত প্ৰকাশ কৰিব পৰা কেতিয়াবা আমি প্ৰকাশ কৰিব নোৱাৰা আপুনি যদি নিজকো প্ৰশ্ন কৰে যে মোৰ লগতো কাহিনী আছে নেকি নিশ্চয় আপোনাৰ লগতো কাহিনী আছে মোৰ লগতো কাহিনী আছে আমাৰ প্ৰত্যেকজন ব্যক্তিৰ লগতে কিছুমান কাহিনী আছে আমাৰ জীৱনৰ কাহিনী আৰু এই প্ৰতিটো কাহিনীতে কিছুমান ব্যক্তি থাকে প্ৰত্যেকজন ব্যক্তিৰ কিছুমান ৰোল থাকে আৰু সেই কাহিনীবিলাকৰ কিছুমান শেষ থাকে কিছুমানৰ আৰম্ভণি থাকে আৰু এই সকলোবিলাক লৈ এটা কাহিনী সৃষ্টি হয় সিনেমা হলত যেতিয়া এখন সিনেমা আৰম্ভ হয় এখন মুভি ষ্টাৰ্ট হয় তাৰ এটা কাহিনী আৰম্ভ হয় ঠিক সেইদৰে মানুহৰ যেতিয়া জন্ম হয় এটা শিশু যেতিয়া জন্ম লাভ কৰে তেতিয়া মই ভাবোঁ তেওঁ এটা কাহিনী লৈ ফুৰিব ঠিক সেইদৰে আমাৰো জন্ম আৰু লগতে আমিও এটা কাহিনী লৈ ফুৰিছোঁ আপুনি মই আমি সকলো এটা কাহিনী লৈ ফুৰিছোঁ এই কাহিনীবিলাক কেতিয়াবা আমি জানো আৰু কেতিয়াবা আমি নাজানো কেতিয়াবা আমি জানিবলৈ চেষ্টা কৰোঁ কেতিয়াবা আমি জানিব চেষ্টা নকৰোঁ আৰু কেতিয়াবা যদি আমি নিজৰ কথাই ক'বলৈ যাওঁ কেতিয়াবা আমি প্ৰকাশ কৰি ভাল পাওঁ আৰু কেতিয়াবা আমি প্ৰকাশ কৰি ভাল নাপাওঁ এই গোটেইখিনি কথা কোৱাৰ এটাই মূল উদ্দেশ্য আমি জানিবলৈ কিয় চেষ্টা নকৰোঁ এই কাহিনীবিলাক গতিকে আহকচোন চেষ্টা কৰোঁ কাহিনীবিলাক জনা ব্যক্তিজনক বুজি পোৱা মানুহক বুজি পোৱা প্ৰকৃতিক বুজি পোৱা পৃথিৱীখনক বুজি পোৱা আৰু আমাৰ কাহিনীবিলাক নিজে নিজৰ বুজি পোৱা আজি এই ভিডিঅ'টো মই ইমানতে সামৰণি মাৰিব লাগিব আশা কৰিলোঁ আপোনালোকে শুনি ভাল পালে যদিহে ভাল পালে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আৰু লগতে এই ভিডিঅ'টো আপোনাৰ বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰি দিব নাপাহৰিব আজিলৈ আহোঁ ধন্যবাদ